হেল্ল' এভৰিৱান, মই সুমি দাস। মোৰ সুমি দাস নামৰ ইউটিউব চেনেলৰ আন এটা ভ্লগলৈকে মই সকলোকে স্বাগতম জনাইছোঁ। মই ৰাতিপুৱা উঠিলোঁ, গা পা ধুলোঁ। আজি দেখিছোঁ চাগে পূৰা ষ্টাইল কৰি আছোঁ আৰু বিহুৰ নতুন কাপোৰ পিন্ধিছোঁ। এতিয়া মানে মই গুৱাহাটী যাম। গুৱাহাটীত মানে মোৰ হস্পিটেলৰ কিবা এটা কাম আছে আৰু লগতে মানে মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰত যাম। মই ভাবিছোঁ মই যোৱাৰ লগতে আপোনালোককো লৈ যাওঁ, ব'লক তেনেহ'লে মোৰ লগত। এতিয়া মই খানাপাৰালৈকে গৈ আছোঁ। চাওকচোন ইমান ৰ'দ দিছে, বহুত ঘামি গৈছোঁ মই। খানাপাৰা পালোঁ, এয়া খানাপাৰা। চাওকচোন ইয়াতে দাদাজনে ইমান ধুনীয়াকৈ বনাইছে, মানে নাখাই থাকিব নোৱাৰি। সেইকাৰণে ময়ো খালোঁ ইয়াতে, বহুত টেষ্টি বনাইছে। মোবাইল 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 লাগিব, কাৰোবাক মোবাইলৰ কভাৰ লাগিব। মই মোৰ কাম কমপ্লিট কৰি এতিয়া এয়া চাওক ফুল। এতিয়া আমি বিশাল গৈ আছোঁ। বিহুৰ বজাৰ এতিয়াহে কৰিম। এয়া বিশাল পালোঁ, বিহুৰ বজাৰ এতিয়াহে কৰিম আমি। বলক তেনেহ'লে মোৰ লগত চাওঁ কাপোৰ। কিমান ৰ'দ দিছে দেখিছেনে, বহুত গৰম লাগি গৈছে। এয়া বিশালত সোমোৱাৰ আগতে অকণমান মানে ফ্ৰেছ হৈ ল'লোঁ। ঠাণ্ডা খালোঁ, ঠাণ্ডা ঠাণ্ডা। চাওকচোন বিৰাট টেষ্টি লাগে এইটো খাই। এতিয়া আকৌ আইচক্ৰীম খালোঁ। কিমান আৰু ডায়েট মেইনটেইন কৰিম, কেতিয়াবা এদিন দুদিনটো খাবও পাৰি, একো নাই। আমাৰতো এটা পেট আছে ন, আমাৰতো ভোক লাগে, আমাৰতো কেতিয়াবা খাব মন যায়। আজি খায়েই দিলোঁ। এয়া বিশাল আহিছোঁ, আহিছোঁ মই। আজি মই চব লৈ যাম ইয়াৰ পৰা কাপোৰ। বাপৰে, চাৰিওফালে কাপোৰ 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 কাপোৰ। কি কোনযোৰ লওঁ কোনযোৰ নলওঁ তেনেকুৱা লাগিছে। চব ভাল লাগিছে কাপোৰ। এতিয়া চাই আছোঁ। কাপোৰ কিনিলোঁ কিবা কিবি অলপ। এতিয়া বহুত ভাগৰ লাগিছে, ঘৰ যাওঁগৈ আৰু এতিয়া বাই বাই।